हेलो फ्रेंड्स এই ভিডিওটোত আপোনালোকে দেখিবলৈ পাব অসম সাহিত্য একাডেমি বঁটা কিমান চনত আৰম্ভ হৈছিল আৰু প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰা গ্ৰন্থ কোনখন আৰু সেই গ্ৰন্থ কোনে লিখিছিল তাৰ সম্পূৰ্ণ ওপৰত এটা তালিকা আশা কৰিছো আপোনালোকৰ বহুত উপকাৰ হ'ব আৰু যদি ভিডিওৰ পৰা কিবা উপকাৰ হয় তেনেহলে নিশ্চয় ফলো কৰিব ইয়াত আপোনালোকে চাব পাৰে ইয়াত দিয়া আছে 1955 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু সেই প্ৰথম কবি আছিল কি বনফুলৰ বাবে প্ৰথম সাহিত্য একাডেমি বঁটা পাইছিল আৰু এইখন গ্ৰন্থ কোনে লিখিছিল যতীন্দ্ৰনাথ দুৱৰা দেৱে লিখিছিল আৰু তেনেকৈ কোন লেখকে বা কোন কবিয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল ইয়াত দিয়া আছে আপোনালোকে চাব পাৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰুঙ্গম নোবেলৰ কাৰণে 1961 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এনেকৈ আপোনালোকে আৰু চাব পাৰে যে ইয়াত দিয়া আছে সৈয়দ আব্দুল মালিক 1972 চনত অঘৰী আত্মাৰ কাহিনী এইখনৰ বাবে কি কৰিছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তেনেকৈ নৱকান্ত বৰুৱাই 1975 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল কোন কিহৰ বাবে ককা দেউতা হাড় কবিতাৰ বাবে এইখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ঠিক তেনেকৈ ইয়াত আপোনালোকে চাব পাৰে সম্পূৰ্ণ লিষ্ট দিয়া আছে আৰু কেতিয়া লাভ কৰিছিল সেই চন দিয়া আছে আশা কৰিছো আপোনালোকে বহুত উপকাৰ হ'ব ইয়াত চাওক কৃষ্ণকান্ত সন্দিকৈ 1985 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু কিহৰ বাবে লাভ কৰিছিল কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ এই পুথিখনৰ বাবে গ্ৰন্থৰ বাবে কি পাইছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ঠিক তেনেকৈ ইয়াত আছে আকৌ আপোনালোকে চাওক মোৰ যে কিমান হেঁপাহ এইখনৰ বাবে লাভ কৰিছিল কেশৱ মহন্ত মধুপুৰ বহুত দূৰ শিলাভদ্ৰ মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া অভিযাত্ৰী নিৰুপমা বৰগোহাঁই আন্ধাৰত নিজৰ মুখ নগেন শইকীয়া আশীৰ্বাদৰ ৰং অৰুণ শৰ্মা এনেকৈ আপোনালোকে সেই নামখিনি ইয়াত চাব আৰু কিমান চনত পাইছে সেইটো চাব বীৰেশ্বৰ বৰুৱা লাভ কৰিছিল অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা মানুহ অনুকূলে এইখনৰ বাবে লাভ কৰিছে হীৰেন্দ্ৰনাথ দত্ত এনেকৈ দিয়া আছে লিষ্ট আপোনালোকে চাব মই আপোনালোকক গাই শুনোৱালে বা পঢ়ি শুনালে বহুত টাইম লাগিব গতিকে আপোনালোকে নিজে নিজে চাব লিষ্টটো আৰু পাৰিলে এইটো আপোনালোকে লিখি ল'ব ৰবীন্দ্ৰ চৰকাৰ সাহিত্য একাডেমি লাভ কৰিছিল ধলিয়নিৰ ধৰিৰ সাজ এইখনৰ বাবে এনেকৈ লিষ্ট দিয়া আছে আপোনালোকে চাব আৰু এনেকৈ চন দিয়া আছে কিমান চনত লাভ কৰিছিল ৰিচেণ্টলি লাভ কৰিছিল শ্ৰেষ্ঠ গল্প 2023 চনত সেইটো কোনে লিখিছিল নৱজ্যোতি ডেকা কিমান চনত 2023 চনত লাভ কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় আজিৰ কাৰণে আছিল এইখিনি আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগে বা কিবা উপকাৰ হয় এটা লাইক কৰিব ধন্যবাদ